নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম উত্তৰ পাৰৰে সংযোগৰে আজিৰ পৰা বগীবিল হৈ চলিব ৰাজধানী এক্সপ্ৰেছ ৰেল উত্তৰ পাৰৰে সংযোগ কৰি আজিৰে পৰা চলিব ৰাজধানী বিশেষ ৰেল উত্তৰপৰীয়া ৰাইজৰ যোগাযোগৰ এক বহুদিনীয়া অভাৱ সাময়িকভাৱে হলেও পূৰণ হোৱাত উৎফুল্লিত হৈ পৰিছে ৰেলৱে বিভাগৰ 2020/CHG/33/7/ PT নম্বৰ নিৰ্দেশনা অনুসৰি 02505 আৰু 02506 নম্বৰ দুখনকৈ বিশেষ ৰেল গাড়ী চলাচল কৰিব ডিব্ৰুগড়ৰ পৰা নিশা 10 বজাত যাত্ৰা আৰম্ভ কৰিবলগীয়া এই ৰাজধানী এক্সপ্ৰেছ 23টা ষ্টেচনত ৰখিব উল্লেখ্য যে ৰঙিয়াৰ পৰা মৰকং চেলেকলৈ ৰেলপথ পৰিৱৰ্তনৰ বাবে কেইবা বছৰ ধৰি ৰেল সেৱা বন্ধ হৈ থকাত ৰঙাপৰা 2013ৰ 26 ডিচেম্বৰৰ পৰা 3 জানুৱাৰীলৈ সপ্তাহজোৰা অৱস্থান কাৰ্যসূচীৰে 28টা স্বেচ্ছাসেৱী সংগঠন ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠনৰে গঠিত উমৈহতীয়া মঞ্চ ৰেল সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰেল চলাচলৰ দাবীত চলা এই সংগ্ৰাম বিভাগীয় আলোচনা মৰ্মে গজ পৰিৱৰ্তনৰে ৰঙিয়াৰ পৰা ডেকাৰ গাঁৱলৈ 14ৰ 5 জানুৱাৰীত চলাচল আৰম্ভ হয় আৰু 6 জানুৱাৰীত মৰকং চেলেকলৈ বন্ধ হৈ থকা ৰেল চলাচলৰে পুনৰ ৰেল ষ্টেচনসমূহ সজীৱ হৈ পৰে ৰেল সংগ্ৰাম সমিতিৰ লগতে একাধিক জাতীয় সংগঠনে দেশৰ ৰাজধানী চহৰক সংযোগ কৰি উত্তৰ পাৰৰ পৰা যাত্ৰীবাহী ৰেল সেৱা চলাচল দাবী জনাই আহিছিল সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই আজিৰে পৰা ৰাজধানী এক্সপ্ৰেছ সপ্তাহত দুদিন ডিব্ৰুগড়ৰ পৰা আৰু নতুন দিল্লীৰ পৰা মঙ্গলবাৰ দেওবাৰে বিশেষ ৰেল চলাচল কৰিব ওলোৱাত সকলোৱে উৎফুল্লিত হৈ পৰিছে লগতে উক্ত ৰেল দুখন ভৱিষ্যতলৈ স্থায়ীভাৱে চলাচল কৰাৰো ৰেল সংগ্ৰাম সমিতিয়ে আহ্বান জনায় অধিক তথ্যৰ বাবে চাই থাকক আজিৰ খবৰ